আজি আমি জানিম CID আৰু CBIৰ মাজত পাৰ্থক্য কি। CID CIDৰ ফুল ফৰ্ম হৈছে অপৰাধ অনুসন্ধান বিভাগ, যি কেৱল ৰাজ্যিক পৰ্যায়ত অপৰাধমূলক গোচৰত তদন্ত কৰে। অৰ্থাৎ ৰাজ্যত যিকোনো প্ৰান্তত হোৱা চুৰি কাৰ্য, ডকাইতি, মাৰ্ডাৰ ইত্যাদি অপৰাধমূলক কাৰ্যৰ দায়িত্ব CIDক ওচৰত অৰ্পণ কৰা হয়। আমি আপোনালোকক কওঁ যে ব্ৰিটিছ চৰকাৰে 1902 চনতে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰতিখন ৰাজ্যত এখন পৃথক CID অনুসন্ধান আছে। ইয়াৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰ বা উচ্চ ন্যায়ালয়ৰ হাতত থাকে। অৰ্থাৎ ৰাজ্য চৰকাৰ বা উচ্চ ন্যায়ালয়ে CIDক যিকোনো গোচৰৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। ইয়াত যোগদান কৰিবলৈ আৰক্ষীসকলৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এতিয়া আহিল CBI কি। আমি আপোনালোকক কওঁ যে CBIৰ সম্পূৰ্ণ নাম হৈছে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন। ইয়াক অসমীয়াত কোৱা হয় কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ বুলি। ইয়াৰ নামৰ পৰা গম পোৱা যায় যে ই গোটেই ভাৰতত তদন্ত সংস্থা। আমি আপোনালোকক জনাওঁ যে CBI ভাৰতবাসীৰ স্বাধীনতাৰ 6 বছৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল। অৰ্থাৎ 1941 চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। আনহাতে ইয়াক 1963 চনত CBI নামে নামাকৰণ কৰা হয়। ভাৰত চৰকাৰে যিকোনো গোচৰৰ দায়িত্ব CIDৰ সমৰ্থনত CBIক অৰ্পণ কৰিব পাৰে। আনহাতে ভাৰত চৰকাৰে CIDক আৰু ৰাজ্য চৰকাৰক সন্মতি নোলোৱাকৈ CBIক অৰ্পণ কৰিব পাৰে। ইয়াত যোগদান কৰিবলৈ প্ৰাৰ্থীসকলে SSC বৰ্ডৰ দ্বাৰা পৰিচালিত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। CIDত যোগদান কৰিবলৈ প্ৰথমতে আৰক্ষীত যোগদান কৰিব লাগিব আৰু তাৰ পিছত CID বিষয় হ'ব পাৰিব। আনহাতে CBIত যোগদান কৰিবলৈ হ'লে SSC বৰ্ডৰ দ্বাৰা পৰিচালিত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আপোনালোকে নিশ্চয় গম পালে CID আৰু CBIৰ মাজত পাৰ্থক্য। ইয়াৰ উপৰিও যদি আপোনালোকৰ বুজি পোৱাত অসুবিধা হয় তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব কোনটো বিষয় আপুনি বুজি নাপালে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইবটো কৰিব আৰু লাইক কৰি শ্বেয়াৰ কৰি দিব অলপ।